আৰু গা পা ধুই অকণমান ওলাই আহিছোঁ গাইজ নাহৰদলি টি ষ্টেট লাগি আছে ধুনীয়াকৈ চাইনবোৰ্ড দেখিছে এয়াৰটেলৰ এডভাৰটাইজমেণ্টটো আছে নাহৰদলি টি ষ্টেটৰ এডোখৰ ঠাই ল'ব লওক আপোনালোকক তাত গৈ কিনে দেখাওঁ অলপ মানে নাহৰদলি টি ষ্টেটত দেখিছেনে এইবিলাক যিবিলাক বাগানৰ গছ বাগানত চাহ দিয়া গছবিলাক আছে এই গছবিলাক দেখিছেনে মানে জালুক খেতি কৰি দিছে জালুকৰ গছ লগাই দিছে যিহেতু চাহ গছবিলাকত মানে সাৰ চাৰবিলাক দি থকা হয় ন সেইটো কাৰণে জালুকো ইয়াত মানে পূৰা ফুল প্ৰডাকশ্যন পায় আৰু জালুকৰটো এনেও মাৰ্কেটত বহুত দাম কোম্পানীয়ে ধৰি লওক এইটো ভালেই দিমাগ লগালে এইটো বছৰত ফাৰ্ষ্ট বৰষুণ নিদিয়া মানে বিহু এখন চাব পালোঁ নহ'লে যিমান বিহু চালোঁ মানে চব বৰষুণত তিতি বুঢ়ী নহ'লে বা বেছি আৰু মন কৰিলে ঘৰতে শুই থকা হয় অলপ লাইট ড্ৰিংক কৰি কেনে আৰু গুচি আহিলোঁ ৰাতিপুৱা হৈ গ'ল বিহু চোৱা গাইজ গম পাইনে ৰাতিপুৱালৈকে বিহু চাই দিলোঁ নাই সেইটো কাৰণে মানে আহোঁতে অলপ প্ৰব্লেম হৈ গ'ল চ' গাইজ মই বৰ বিশেষ বস্তু দেখাব অহা নাছিলোঁ আপোনালোকক সৰু মৰু বস্তু এটা দেখাব আহিছে আজি ব'লক দেখাম এখন দেখিছে নাহৰদলি টি ষ্টেটে হয় এইবিলাক চব বৰ বিশেষ জেগা নহয় হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল এণ্ড ৱেলকাম বেক টু মাই অন্য এটা ভ্লগ গাইজ মই আজি আহিছোঁ আমাৰ ঘৰৰ পিছফালে থকা মানে এখন নাহৰদলি টি ষ্টেট টাটা টি প্ৰডাক্টৰ হয় মানে গভৰ্ণমেণ্টৰ চাহ বাগিচা হয় চ' গাইজ ইয়াত মানে কি হ'ল গম পাইছেনে এইখন এইটো এটা বাইপাছ হয় ঠিক আছে গাইজ বাইপাছ হয় বাইপাছৰ কিনাৰতে মানে এটা কি এটা ধুনীয়া আৰু সুন্দৰ মানে কি হয় ওজন ঘৰ আমাৰ লোকেলত মানে ওজন ঘৰ বুলি কয় গাইজ এইটো তো ইয়াত কিন্তু লিখা আছে ৱৰ্কাৰ্ছ ৰেষ্টৰুম মানে একচুৱেলি ৰেষ্টৰুমেই হয় ধৰক কোনোবা ৱৰ্কাৰ চাহ বাগানত যিখিনি ৱৰ্কাৰ্ছ কাম কৰে তো তাহাঁতি সেইখিনি ইয়াত ৰেষ্ট ল'ব পাৰে গাইজ কি হয় গাইজ গম পায় নাই এইবিলাক চাহ গছ দেখিছে ন ইয়াতে মানুহবিলাকে চাহপাত তুলি কেনে তাৰপিছত যেতিয়া ধৰি লওক চাহপাতবিলাক ওজন কৰিব আহে এইবিলাক দেখিছে আপোনালোকে সম্ভৱ দেখিব পাৰে বোকাত এতিয়া অলপ পোত গৈ আছে এইবিলাক মানে ইয়াতে মানে কি হয় চাহপাতবিলাক ওজন কৰে কোনে কেইকিলি চুঙিলে হিচাপ লাগে ন গাইজ চ' এতিয়া মই মানে অকণমান আন্ধাৰ হৈছে ঘৰটোৰ ভিতৰত অকণমান সোমাই আহিলোঁ মোৰ অলপ ওখ ন সেইটো কাৰণে মূৰত লাগি যায় মানে লাগিছে কিন্তু বাৰু বহিলোঁ অলপ কিমান দিনে আছিলে এইটো ঘৰ কিন্তু আজিলৈকে মই অহা নাই ইয়াত আজি ফাৰ্ষ্ট আহিলোঁ এইফালে অহা যোৱা কৰি থাকোঁ কিন্তু আজিলৈকে সোমোৱা নাই ইয়াত টকৌপাতে দি কিনে এইটো ধুনীয়াকৈ সাজি থৈছে যিহেতু টকৌপাত কেলৈ দিছে গম পাইছে টকৌপাত দিয়াও কাৰণ থাকে কাৰণ চাহপাত মেলিবতো গাইছে চাহপাতবিলাক ঠাণ্ডা হৈ থাকিবলৈ নহ'লে কি হয় চাহপাতবিলাকৰ গেছ উঠি কেনে মানে সেইবিলাক জ্বলি যায় চক চাৰিওফালে কিমান সেইটো আমাৰ বাইপাছ কিনাৰে কিনাৰে বাইপাছ গৈ আছে আৰু বাকী এইবিলাক পিছফালে চবফালে চাহ বাগানে আছে আৰু চাহ বাগান আছে আৰু এইটো হৈছে য'ত মই আপোনালোকক লৈ আনিছোঁ এইটো সৰু এটা ওজন ঘৰ চাব পাৰে যদি জেগাটো ভাল লাগিছে প্লিজ লাইক কৰি এইটো মানে বৰ হেভি আৰু পপুলাৰ জেগা নহয় মানে যিবিলাক মানুহে বহুতে নাজানিব পাৰে ন এতিয়া মই ইয়াত থকা আপোনাৰ সৰু ব্ৰিজ এখন বগাম ঠিক আছে দেখিছে এখন ব্ৰিজ ইয়াত দেখিছে গাইজ ব্ৰিজ মই ব্ৰিজৰ মাজত মানে বহি একদম দেখিছেনে এইফালে বাইপাছটোৰ পৰা মানে এইটো ইয়াত কানেক্ট কৰি দিছোঁ ছাইডত দেখিছে গাইজ এইটো বাইপাছ দি পৰা এইটো এফালেদি এনেকৈ কানেক্ট কৰি দিছোঁ ইয়াত মানে কি হয় ধৰি লওক আপোনালোকে বাই চান্স বাইপাছত কি হয় মানে এতিয়া বৰষুণৰ বতৰ ন বৰষুণ দিলে আপোনালোকে যদি ৰেইনকোট একো অনা নাই তেন্তে মানে ইয়াত ধুনীয়াকৈ সোমাই কিনে মানে বৰষুণৰ পৰা এটলিষ্ট বাচিবলৈ পাৰিব সেইটো সুবিধাও হৈছে সেইটো কাৰণে বুলি নহয় এইটো ছাইডৰ বাগান আছেতো মানে সেইটো কাৰণে মানে মানুহবিলাকে চাহপাতবিলাক আনিবলৈ এইফালে ওচৰ হ'ব সেইকাৰণে এইটো ইয়াত বনাইছে কিন্তু অৱশ্যে ওচৰতে ৰাস্তা এটা আছে এইটো বাইপাছ দেখিছে এইডোখৰ লোকেশ্যন আপোনালোকে যদি আহে কেতিয়াবা এইটো বাইপাছেদি দেখিছে সেইফালে আছে আপোনাৰ আমাৰ নাহৰচুক গাঁও আৰু এইফালে অলপ আগত গৈ আপোনাৰ ধৰি লওক নাদুৱা চাইডিং চাৰিআলি পায় ত' এইফালৰ পৰা আহি যদি আপুনি তিনিচুকীয়া ফালৰ পৰা আহে ৰাইট চাইডে পাব আৰু যদি ডিব্ৰুগড় ফালৰ পৰা আহে লেফ্ট চাইডে পাব ঠিক আছে মানে একো নদী চদী নহয় এইটো এটা মানে নলা হয় ধৰি লওক ডাঙৰ নলা যিটো মানে কি হ'ল যেতিয়া মানে এইটো বাইপাছটো বনিছিলে নাই বাইপাছটো বনোতে এইবিলাক মাটি কাটি কিনে ইয়াত মানে উঠাইছিলে ত' গাইজ ব'লক তেন্তে অলপ দলংখন বগাওঁ আমি এখন চানডে আপুনি এইটো ঘৰত খুব ভিৰ পাব কাৰণ কেলৈ মানে আমাৰ অৱশ্যে লোকেল মানুহবিলাকে ইমান ইয়াত আহে যদিও বহুত কম কিন্তু বেছি যিবিলাক ধৰি লওক আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চত বা আৰ্মিত এইবিলাক চানডে ছুটি থাকে তাহাঁতি মানে ছুটি থকাৰ কাৰণে য'ত ত'ত ফুৰিব যায় ন তো এইবিলাক প্ৰায় দেখোঁ মানে তাহাঁতি এইবিলাকত আহি কিনে একদম মজা আছে বাগানৰ নাজাৰা লৈ থাকে পূৰা ফটো চটো মাৰে লিখা আছে নে গাইজ ৱৰ্কাৰ ৰেষ্ট হাউচ নাহৰদলি ডিভিজন ঠিক আছে ইয়াত কৈ দিছে জাবৰ জোঁথৰ নেপেলাব বুলি কিন্তু তথাপিও মানে কি হ'ব এইফালে মেডিকেলৰ
মেডিকেলৰ পকেট পৰি আছে। চ' গাইজ বৰ বিশেষ একো আকৰ্ষণীয় বস্তু নাই, অলপ ধুনীয়াকৈ এইবিলাক চব বাঁহৰ বনোৱা হৈছে, যিখিনি বাঁহে বনাই মেলি আৰু এইবিলাক দিছে ওপৰত চব টকৌপাত। যদি বাই চান্স এইফালে কেতিয়াবা যায় ধুনীয়াকৈ সোমাই মেলি চেল্ফি এটা লৈ যাব পাৰে আৰু। তেন্তে দেখিলে থুলমূলকৈ সেইখন ব্ৰিজখন দেখিছেনে, বাঁহেৰে বনোৱা হৈছে ব্ৰিজখন। কোম্পানীয়ে এইটো বহুত বঢ়িয়া কাম কৰিলে যোনটো এইটো ঘৰ বনাই। কাৰণ কেলৈ অকলে ধৰক ইয়াৰ বুলিয়ে নহয়, অকলে মানে বাগানৰ মানুহ কাৰণেই নহয়, বাইপাছে ৰাস্তাই কিনাৰে অহা যোৱা কৰা মানুহ ইয়াত ধুনীয়াকৈ আহি মানে ধৰি লওক ফটো চটো মাৰিব পাৰে। এটা ভিউ পইণ্ট নিচিনা হৈছে আৰু থুলমূলকৈ গাইছ। তেন্তে আজি আপোনালোকক দেখুৱাবলৈ বিশেষ একো নাছিলে, মোৰ সৰু সুৰা আজি ওজন ঘৰটোকে দেখালোঁ আমাৰ ইয়াত। তো আপোনালোকে কেতিয়াবা বাইপাছে দি গ'লে ইয়াত সোমাই যাব, এক ফটো কৰি মাৰি যাব। আৰু বাকী আৰু আপোনালোকে দেখিছে এবাৰ আজি তেন্তে গাইজ ভিডিঅ'টো ইমানতে শেষ কৰোঁ, আৰু মই এতিয়া ঘৰমুৱা হৈ যাওঁ গাইজ, ঠিক আছে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি ল'ব। আৰু লাষ্ট ভিডিঅ'ত আপোনালোকে বহুত ছাপোৰ্ট কৰিলে গাইজ, বহুত মজা লাগিলে। আমি লাষ্ট ভিডিঅ' অলপ জুবিনৰ প্ৰগ্ৰাম চালোঁগৈ, অলপ ফূৰ্তি কৰিলোঁ। মোৰ ব্ৰ' আছিলে তাত, বিকাশ ব্ৰ', আৰু গৈছিলোঁ আমি কেইবাজন, আৰু ৰাহুল দাদক গায়ব হৈ গ'ল বাৰু সেইদিনাখন। চ' গাইজ একো নাই দিয়ক, ভিডিঅ' যদি ভাল লাগিলে প্লিজ লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি বেছি ভাল লাগিলে লগৰ লগত শ্বেয়াৰ কৰি দিব গাইজ, ঠিক আছে। তেন্তে আজিলৈ ইমানতে, বাকী নেক্সট ব্লগত লগ পাম। অ'কে, বাই বাই। চ' গাইজ তেন্তে দেখিলে আমাৰ ওজন ঘৰবিলাক কেনেকুৱা থাকে ইয়াত। তো মই এতিয়া মানে কি বাইকখন এইফালেদি ক্ৰছ কৰি দিম আমাৰ ব্ৰিজৰ ওপৰেৰে, দেখিছেনে গাইজ, ব্ৰিজৰ ওপৰে মই ক্ৰছ কৰি আহিছোঁ। কিন্তু আপোনালোকে ৰিস্ক নল'ব, ভাগি যাব পাৰে। চ' গাইজ এতিয়া মই লেফ্ট ছাইড হৈ আণ্ডাৰ চাইডিং হৈ আৰু ঘৰলৈ গুচি যাম।